বাপা আকবাৰ আহিবিচোন 10 মিনিট দিনা বিয়া হবাহেতো ইতা দেখভাই গুচিছি সেই যি বিয়া পাতি তিৰিটোক লৈ গেলি আতো আইভাই আছা শুনছো তোৰ বোলে আপিচ্ছানা এটা হৈছিয়ে ৰমলাৰ মাকে কৈছি ৰহিনা বাপা চহৰত থাকলি বুলিয়ে নীতি নিয়ম মানি চলবি আজিকালি আপা আপি চব সমান এটা ভগৱানৰে দান বৰিটোক ভালকে ৰাখবি বাপা এটা কথা কিন্তু ইটাৰ আগৰ গাঁও নহয় দে ৰাস্তাগিলা ফিন ফিনা হৈছে সকলোৰে পাকা ঘৰ বান্ধছি তই আহিলি গম পালি হৈ দেচোন তোৰ লগত যে পঢ়েছিল কি নাম আছিল সদাৰ পুতাকটোৱে গম পাইছা না সি বাছা 4 চকা গাড়ী কিনছি গাঁৱৰ চলি সপাই ফলিহান মোবাইল লৈছি কি কবি ইটাৰ আগৰ গাঁও নাই দে গাঁৱত তই নাঙাল দেখা নাপা ট্ৰেক্টৰ ইটা ঘৰে ঘৰে হৈছে কাইকেৰে হাতৰ মুখৰ গৰুক খেদা হুৰ হুৰ শব্দও শুনা নাপা ট্ৰেক্টৰত ঢেৰ ঢেৰ শব্দহে শুনা পাবি মাইচানা হাতে ইটা কলা লৈ পানী ইনবা যাবা নালগে ঘৰে ঘৰে দমকা লৈছি কি কবি ইটাৰ আগৰ গাঁও নাই দে লাইট টিভি ঘৰে ঘৰে হৈছে তহাতে যেনকে আমলেটুক চুৰ কৰবা আইছলি ইটাৰ চলি নাহে গাছতে আম পকি যায় আহিবিচোন একবাৰ গাঁৱত চোৰত পিঠা তুললি তোক লগিন সদায় মনত পৰে তই যি পিঠা গেলা পকেটত লৈ পলাইছলি মই যে তোক গালি পাইছিলো মনত আছে না তোৰ তোক যি মই পিঠিত লৈ সাধু শুনাইছিলো মনত নাই তোৰ কিজানি হলিও আকবাৰ আহিবিচোন বাখন পেহেৰেক চাই যাবি 10 মিনিট দিনা হলিও আহিবি নাহাকে নাথকিবি